যিটো বিটিসি নিৰ্বাচন হ'বলগীয়া আছে ইয়াৰ কাৰণে আমি বিপিএফ দল হিচাপে সম্পূৰ্ণ প্ৰস্তুতি আমি চলাই আছো। প্ৰতিটো গাঁও প্ৰতিটো জিলাত আমি কমিটি গঠন কৰিছো আৰু ৰাইজৰ যেনেকুৱা ধৰণৰ আমি সঁহাৰি পাইছো এটা নিশ্চিতভাৱে আমি ভৈৰৱকুণ্ড সমষ্টিত আমি বিপুল ভোটত আমি জয় হ'ব পাৰিম। আৰু এই সুযোগতে মই আমাৰ দলৰ মাননীয় সভাপতি হাগ্ৰামা মহিলাই ডাঙৰীয়াক মই কৃতজ্ঞতা জ্ঞাপন কৰিছো। যোৱাকালি আমাৰ বাক্সাৰ চিমলাত আমাৰ PMB বডি মিটিং হৈছিলে আৰু সেই মিটিঙত যোৱাকালিয়ে 22জন প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰি যোৱাকালি ঘোষণা কৰিলে আৰু সেই তালিকাত 22জনৰ তালিকাত ভৈৰৱকুণ্ড সমষ্টিত মোৰ নামো আছে। সেইকাৰণে তেখেতক মই কৃতজ্ঞতা জনাইছোঁ। তেখেতে মোৰ ওপৰত এটা বিশ্বাস ৰাখি ভৈৰৱকুণ্ড সমষ্টিটো উদ্ধাৰ কৰিব লাগে সেইটো দায়িত্ব মোক দিছে আৰু সেই দায়িত্ব মই নিশ্চয় পালন কৰিম। এতিয়াতো আপোনালোকেও দেখিছে আমি য'তেই গৈছোঁ ৰাইজে বিপুল আদৰণি আমাক জনাইছে আৰু সকলোৱে কথা দিছে আমাক সহায় কৰিব সহযোগ কৰিব। কাৰণ মই এই ওদালগুৰি সমষ্টিত 20টা বছৰকৈ মই বিধায়ক আছিলোঁ। ৰাইজে মোক এতিয়াও পাহৰা নাই। যদিওবা মই যোৱাবাৰ নিৰ্বাচনত পৰাজিত হৈছোঁ বিভিন্ন কাৰণত, বিটিআৰ চুক্তি পৰিৱৰ্তন বহুত শ্লোগান যোৱাবাৰ হৈছিলে আৰু সেইকাৰণে হয়তো ৰাইজে অলপ ভুল পথত পৰিচালিত হৈছিলে। কিন্তু ৰাইজে এতিয়া উপলব্ধি কৰিছে যে আমাৰ আগৰজনেই ভাল আছিল। তেখেতে বহুত উন্নয়নমূলক কাম কৰিছিল, দুখীয়া দৰিদ্ৰসকলক সহায় সহযোগটো কৰিছিল। সেই কথাটো এতিয়া ৰাইজে উপলব্ধি কৰিছে। কাৰণ মই ওদালগুৰি সমষ্টিত 20টা বছৰকৈ বিধায়ক থাকি গোটেই সমষ্টিত ৰাস্তা ঘাট দলং মই যেনেকুৱা ধৰণে কৰিলোঁ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিলোঁ। আমি হস্পিটেলকে আৰম্ভ কৰি স্কুল কলেজ সকলোতে আমি আৰ্থিক অনুদান দি আমি সেই আন্তঃগাঁথনিবিলাক নিৰ্মাণ কৰিলোঁ। ওদালগুৰি টাউনৰ মাজমজিয়া ৰাস্তা 4 লেনযুক্ত ৰাস্তা আমি নিৰ্মাণ কৰিলোঁ। হয়তো অসমত ক'তো এনেকুৱা সৰু টাউন এনেকুৱা ৰাস্তা ক'তো নাই। খালি এটাই কাম বাকী থাকিল আমাৰ ৰেলৱে ফ্লাইঅভাৰটো, হয়তো সেইটোও মই বহুত লাগিছিলোঁ কিন্তু দুৰ্ভাগ্যবশতঃ নিৰ্বাচন হাৰি গ'লোঁ। সেইকাৰণে এইটো ইনকমপ্লিট হৈ থাকিল। তাৰমানে ওদালগুৰি সমষ্টি যোৱা 5টা বছৰত আমি পিছুৱাই গ'লোঁ মানুহ। সেইকাৰণে ৰাইজে এতিয়া উপলব্ধি কৰিছে যে আমাৰ আগৰজনটোৱে ভাল আছিল, হাগ্ৰামা মহিলাৰে ভাল আছিল, গতিকে তেওঁলোককে পুনৰ চৰকাৰত আনিব লাগিব সেইটো চিন্তা কৰিছে। মইতো আগ্ৰাহন বুলি নকওঁ, এটা ৰাজনীতি দল, তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিব বিচাৰিছে, আগতেও কৰিছে, তেওঁলোকেও খেলিব। ইয়াৰ বিচাৰ বিবেচনাটো ৰাইজে কৰিব। ৰাইজে কাৰ লগত থাকি সুবিধাজনক পৰিস্থিতিত থাকিব, পৰিৱেশত থাকিব সেইটো চিন্তা কৰিব। আজিৰ তাৰিখত আঞ্চলিক দলটোকে ৰাইজে বিচাৰিছে, কাৰণ সৰু সুৰা সমস্যা আমাৰ ইয়াত বহুত আছে আৰু এই সৰু সুৰা সমস্যা যদি সমাধান হ'ব লাগে আঞ্চলিক দলেই সমাধান কৰিব, সেইটো উপলব্ধি কৰিছে। নিৰ্বাচন পাৰ্টিচিপেট কৰিব পাৰিব, সকলোৱে কৰিব পাৰিব, কিন্তু ভোট কাক দিব ৰাইজে সেইটো বিচাৰ কৰিব। বৰ্তমানৰ বিধায়কৰ কাৰণে প্ৰত্যাহ্বান হ'ব একো প্ৰত্যাহ্বান নহয়। আজিৰ তাৰিখত তেখেতক মানে সমষ্টিবাসী ৰাইজে ৰিজেক্ট কৰিছে, ইতিমধ্যে ৰিজেক্ট কৰিছে। গতিকে মোৰ লগত কোনো কণ্টেষ্টেই নহয়। মইতো আগতে কৈছোঁ যে BPF দলৰ লগত কোনো পাৰ্টীয়ে কণ্টেষ্টত নাহে। বিজেপি ছেকেণ্ড পৰ্যায়ত আহিব, কিন্তু কোনো কণ্টেষ্ট বুলি নক'ব এইটো, যিহেতু তেওঁলোকে নিৰ্বাচন পাৰ্টিচিপেট কৰিব, তেওঁলোকেও কিছু ছাপৰ্টটো পাব, সেইটো থাকিব। কিন্তু আমাৰ তলত বহুত থাকিব, বহুত তলত থাকিব আৰু UPPLটো তাতকৈ তলত থাকিব। UPPL 33 স্থানত আহিব।